লাষ্ট বজাৰৰ ঘূৰিবলৈ আহিছোঁ আৰু দলিবাটো লাষ্ট কেনেকুৱা লাগিছে বেয়া লাগিছে দুখ লাগিছে বিদায় দিওঁতে বহুত কান্দিছে ন তুমিতো দেখিবলৈ নাপালা কেনেকুৱা কান্দিছে আমি ৰাইজ সন্ধিয়া যাম আৰু গাইছ আমাৰ এই দাদা এতিয়া আমাক এডাল 20 টকাত দিব গাইছ আমি চবে কিনিবলৈ ৰেডি আছে এডাল 50 টকা কৈছে আমাৰ দাদাই কি 20 টকা দিব নেকি অনলি 59 ত দিলে যাও দিব নেকি 20 টকা দিতে কও 20 টকাত বাইদেউ অলপ কম হৈ যায় দিগদাৰ হৈ যায় আমাৰে উঠাব না ও গাইছ আমাৰ দাদাই জন বৰ ভাল 20 টকাতে দিলে হেল্ল আমি ওলাম না ব্লগ ওলাব একদম নিশ্চয় কি বুলি আছে কৈ দিব দে গেলিয়া বাজাৰ ওই ব ডেঞ্জাৰ কইছে না কিবা এটা ভয় দেব হেই এডাল লৈ যাব কিবা এটা দিও মই কেনেকে কল্ডিং এটা এফালে ইয়া সব ভাষাবো কালেকশন কৰি কি মানে এবাৰতে বকি দি আছো কিন্তু পূৰ্ণানন্দ সমুদ্ৰ গোপী ভৰ্তা পদ কমল বিদায় দিছে দাসৰ দাস বাছ চলি গ'ল আমাৰ ৰেলৰ পাতি আমি থকা ঘৰটো গাইছ এইটো দেই আমি থকা ঘৰটো বেয়া নাপাব আৰু বোকাঘাট আৰক্ষী চকীত পাইছোহি আৰু পাই এতিয়া সেই হোটেলত কিবা কিবি অলপ খাওঁ ঘৰত যামহে এসাপাৰ কিবি খাওঁ গাইছ এতিয়া আহি পাই গ'লি জখলা বন্ধা তাত অকণমান চাহ খাওঁ তাত বেছি মোৰ শিষ্য গাইছ এতিয়া চাহ অকণ খাই বেমাৰীৰ সৈতে আমি ভাত খাবলৈ বহিছোঁ বৰ্তমান কিন্তু বহি আছোঁ ভাত অহাই নাই তো ৰখনা पर रहा है এতিয়া আহি পেলাই 1টা বাজিলে হাত ভৰি ধুই মানে বহুত টোপনি ধৰিছে মানে এতিয়া বেয়াহে লাগিছে ইয়াত তাৰপৰা আহি পেলাই মানে বহুত ধুনীয়া শুশ্ৰূষা কৰিছে আৰু মানে সুবিধাবোৰ বহুত ধুনীয়া দিছে তো যিয়ে নহওক তাৰপৰা যেনে তেনে আহিলোঁ আহি বাই বাই আৰু আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই